গাইস তো ফাইনালি মানে শুকান মাছৰ বডিটো অকণ বনাম বুলি ভাবিছোঁ তো গাইস মানে ঘৰতে কিছুমান বস্তু বনাই লৈছোঁ আৰু আপোনালোকক দেখুৱাম কেনেকুৱা বস্তু দি মই এটা ছেটআপ বনাইছোঁ বেমাৰী ছেটআপ দেখুৱাম মানে কি কি দি কেনেকৈ বনাইছোঁ বস্তুখিনি আপোনালোকে ঘৰত বনাই এনেকুৱা শুকান মাছৰ বডি ডাঙৰ কৰিব পাৰিব তো গাইস ভিডিঅ'টো শেষলৈকে চাই থাকিব এবাৰ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব তো গাইস বলক আজি আমাৰ জিমৰ ছেটআপটো দেখুৱাইছোঁ আপোনালোকক কেনেকৈ বনাইছোঁ কি বনাইছোঁ এনেকুৱা শুকান মাছ তো গাইস ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বলক বাহ তোমাৰ বডি বনাবলৈ কিন্তু সহজ হ'ব মানুহজনী চাই বডি ৱাহ ডাঙা জোৰ লগাকৈ তো গাইস ফাইনালি আমাৰ মুনে এতিয়া জিম মাৰি আছে বডি বনাব বোলে ये रही बात ओ भाई साहब कैसा बॉडी बना रहा है ओ नाइस नाइस হ'ব তোমাৰ কঁকাল ভাগি যাব তো গাইস মজা তুমি বনাব পাৰিবা তোমাৰ এনে চেহেৰাটো অকণ কমাবই লাগে ইমান ঢেপে চেহেৰা কমাব লাগে তো গাইস এনেকুৱা শুকান মাছৰ বডিবোৰ যে এইবোৰ মাগুৰ মাছ যে বনাবলৈ হ'লে মোৰ জিমৰ ছেটআপটো আপোনালোকে ঘৰতে বনাব পাৰিব এমাহমান কৰিলে নিশ্চয় উঠিব বলক আমাৰ জিমৰ ছেটআপটো দেখুৱাই এডাল লাগিছে গাইস এডাল আমাৰ বছে বনাইছে ববাই মানে এডাল ডাঙৰকৈ এনেকৈ জইন কৰি দিব আপুনি এডাল হ'লে গোটেইখিনি এক্সাৰচাইজ কৰিব পাৰিব দিয়ক এডাল আপুনি চেষ্ট এক্সাৰচাইজ কৰিবলৈ খুবেই সুন্দৰ হ'ব দেখুৱাই আছোঁ এনেকৈ ওলালে এনেকৈ ওলালে এক্সাৰচাইজ দিবলৈ এক্সাৰচাইজ দিব পাৰিব এডাল আছে আপোনাৰ 13 কেজি 800 গ্ৰাম এডাল ধৰোঁ এডাল মোৰ দাঙিবলৈ শক্তি নাই এডাল মোৰ সমান ৱেট আছে এডাল বাইচেপ চাইচেপ মাৰিবলৈ খুব সুন্দৰ এডাল দেখিছে নাই এডাল এনেকৈ আপোনালোকে অলপ দিনৰ পাছত অকণমান চেঞ্চেছ দেখিব মোৰ গা এইবোৰ বনাম এইবোৰ বনাই আছোঁ আৰু এডাল আছে এডালেই মোৰ এডাল দাঙিব পাওঁ এইকেইডালটো ন এডাল এখনতে মাৰিব জিঅ' ৰে বাহুবলী আকৌ এইফালে হেঁচাত সেইফালে হেঁচাত নহ'লে কমি যাব এফালে এইবোৰ এনেকৈ কৈ মাৰি পায় এইবোৰ তো গাইছ দেখুৱাই থাকিম কেতিয়াবা মৰা দেখুৱাম জিম চিম পুচাপ মাৰি ল'ব লাগিব তাৰপিছত এইখিনি এক্সাৰচাইজ কৰিব প্ৰথম ফিন চেন কৰি ল'ব আৰু তাৰপিছত তোমাৰ এনেকৈ বডি চডি বনাব তাৰপিছত ধামাকা ভিডিঅ' দিম আৰু বডি বিল্ডাৰ তো গাইছ চলা তো গাইছ আজি বেছিটো দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো এইখিনি সমাপ্ত কৰি দিম মোৰ জিমৰ ছেটআপটো অকণমান দেখুৱালে আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগিছে মোৰ মানুহজনে কেমেৰা কৰিব নাজানে কেমেৰা সেইটো ভইচটো ধৰি আছা না ধৰা বোলে তো গাইছ আজি ভিডিঅ'টো এইখিনি সমাপ্ত কৰি বেছি দীঘলীয়া ক'ব না মোৰ মানে মেমৰিখন ফুল হৈ যায় এদিন মোৰ ইউটিউবৰ ছেটআপটো দেখুৱাম আপোনালোকক ঠিক আছে তো গাইছ আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিবলৈ একেবাৰে নাপায় যদি চেনেল নতুন গাইছে ছাবস্ক্ৰাইবটো ধাম কৰিব যাব তো গাইছ আন এটা ভিডিঅ' লগ পোৱা হ'লে জয়